মিক্সাৰ গ্ৰাইণ্ডাৰত কম সময়তে আজি এটা কেক বনাম। দেখিছেনে কেকটো ইমান ধুনীয়া কোমল হৈছে। প্ৰথমে চেনিখিনি আমি মিক্সিত দি ল'ম, কাৰণ চেনিখিনি আমাৰ ফেটিবলৈ বেছি সময় লাগে। তাৰপিছতে ডিম 3টা লৈছোঁ আৰু আপোনালোকে ৰিফাইন 1 কাপ ল'ব। গোটেইখিনি আমি মিক্সিত দি ল'ম। এইকেইটা ফেটোতে আমাৰ বিশেষকৈ টাইম লাগে। মিক্সিত দিলেতো আমাৰ 2 মিনিটতে হৈ যায়। আচলতে এইখিনি বস্তু যদি ভালকৈ ফেটি নলওঁ তেতিয়া কেকটো আমাৰ ভাল নহয়। এইফালে ময়দা লৈছোঁ, ময়দাৰ লগত বেকিং দি লৈছোঁ মই 1 চামুচ। এইখিনি ভালকৈ মিহলাই ল'ম। তাৰপিছত আমি যোনখিনি মিক্সিত ফেটি থৈছিলোঁ সেইখিনি ইয়াত মিহলাই ল'ম। মিহলাই আপোনালোকে এইখিনি ভালদৰে ফেটি ল'ব। 5-10 মিনিটমান এনেকুৱা ফেটি ল'ব যাতে বেটাৰখিনি ধুনীয়া হয়। তেতিয়াহে আমাৰ কেকটো ভালদৰে ফুলি উঠিব। আৰু এইফালে মই কেইটামান খিচমিচ তিয়াই থৈছোঁ কেকত দিবৰ কাৰণে। এইখিনি দেখিছেনে বেটাৰখিনি ইমান ধুনীয়া হৈছে দেখিবৰ কাৰণে। আৰু অতি কম সময়তে গোটেই বস্তুখিনি আমাৰ ফেটি হৈ গৈছে, নহ'লে বহুত টাইম লাগে। আৰু ইয়াত দিবলৈ মই অকণমান ফুড কালাৰ লৈছোঁ। আপোনালোকে নিদিওঁ বুলি ক'লেও একো নাই, এনেই মই দি দিছোঁ কাৰণ অলপ দেখিবলৈ এতিয়া ভাল লাগে ফুড কালাৰটো দিলে। এইফালে মই কেক বনাবৰ কাৰণে বাতিটো ভালকৈ ৰেডি কৰি ল'লোঁ। আৰু কেক বনালে প্ৰায় মই কুকাৰতে বনাওঁ, গেছত দি। কুকাৰত দিয়া মুখনিখন কুকাৰৰ জোখত ল'ব, যাতে একো হাৱাটো বাহিৰলৈ ওলাই নাহে। পাৰিলে ওপৰত গধুৰ বস্তু এটা দিব আৰু খুব কম গেছত আপোনালোকে কেকটো বনাব, তেতিয়াহে কেকটো ভাল হ'ব। এইফালে মোৰ কেকো ৰেডি হৈ গ'ল। খুব বেছি 1.5 ঘণ্টা টাইম লাগিব। আৰু দেখিছে ইমান ধুনীয়া কোমল হৈছে কেকটো, আৰু ভিতৰৰখিনি দেখিছে ইমান ধুনীয়াকৈ প্ৰায় কেকটো সিজি গৈছে। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজি ভিডিঅ'টো ইমানেই আছিলে, বাই।